সকলোকে নমস্কাৰ জনাই মই শিল্পীয়ে আজি এটা কাচকলৰ স্বাদিষ্ট ৰেচিপি লৈ আহিছোঁ। আৰু আমি 3টা কল লৈছোঁ মই। তাৰপাছত আৰু এই আদা নহৰু অলপ গুচাই লৈছোঁ, বিলাহী 2টা দিম, পিঁয়াজ এটা লৈছোঁ। গৰম পানী কৰি ৰাখিছোঁ ইয়াত। এয়া প্ৰায় হৈছেগৈ আৰু এয়া ধনিয়াকেইডাল দি দিম। এটা সুন্দৰ ৰেচিপি তৈয়াৰ হৈ গৈছে আৰু আপোনালোকেও এইদৰে খাই চাব পাৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।